এই পবিত্র স্থলে উপস্থিত হওয়া বাপ সকল পোনপ্ৰথমতে মই আমাৰ এই ভোগেশ্বৰী নাগাৰায়ণ দলৰ তৰফৰ পৰা আপোনালোকক বহুত বহুত শ্ৰদ্ধা তথা সেৱা যাচিছোঁ। লগতে আহি পেলাই বহুতেই বেছি ভাল লাগিছে আপোনালোকৰ মাজলৈ। আপোনালোকে যেনেকৈ ইমানখিনি মৰম চেনেহ আমালৈ দিলে, আপোনালোকক কথা দিছোঁ আপোনালোকৰ এই মৰম আৰু সন্মান আমি সুদূৰ নলবাৰী জিলাৰ আদাবাৰীলৈ ধুনীয়াকৈ কঢ়িয়াই লৈ যাম। লগতে মই আশা কৰিছোঁ আপোনালোকে বহুত বেছি মানুহ হৈছে হয়নে, আপোনালোকে বহিবলৈ ঠাই পোৱা নাই। বাৰু যিয়ে নহওক ইমান বেছি ভাল লাগিছে যিখিনি সময় ইয়াত মানে মই আপোনালোকৰ মাজত নাম পৰিৱেশন কৰিলোঁ, হাই হুল্লা একেবাৰে নাই, যথেষ্টখিনি উৎসাহ দিছে, সেইটো বেছি ভাল লাগিছে। মই আশা কৰিছোঁ আপোনালোকে মই যিখিনি সময় আপোনালোকৰ মাজত নাম পৰিৱেশন কৰি আপোনালোকে যাতে শৃংখলাবদ্ধভাৱে বহি পেলাই নামটো উপভোগ কৰে। লগতে কালিলৈ আপোনালোকে ইয়াতে ওলাব যে নলবাৰীৰ আদাবাৰীৰ পৰা দুজন পাঠক নিমন্ত্ৰণ কৰি আনিলোঁ, তেওঁলোকে কি নাম ক'লে একো বুজি নাপালোঁ। যদি শৃংখলাবদ্ধভাৱে বহি পেলাই নামটো উপভোগ নকৰে কেনেকৈ বুজি পাব। তো যিয়ে নহওক এটি ধুনীয়া মহাভাৰতৰ নামেতিৰে মই আপোনালোকৰ এই অনুষ্ঠানটি আৰম্ভ কৰিব লৈছোঁ। ধন্যবাদ। আপোনালোকে জানে হে অভিমন্যু ও বব্ৰুবাহ ইৰাবান কোন আছিল ও কোনতে এই ৰভাতলে লংঘিত কৰি বহি থকা এই মাতৃসকল অন্ধ ধৃতৰাষ্ট্ৰই সেই 100 ফুটৰ ওপৰত সেই পাণ্ডৱৰ ওপৰত কিদৰে চলাইছিল আপোনালোকক বিশেষভাৱে কোৱাৰ আৱশ্যক নাই। আপোনালোকে জানে যৌতুক গৃহ সাজি পাণ্ডৱ জুই লগাই দিলা, কোনোমতে পঞ্চ পাণ্ডৱ পলাইকা আৰু পলাই গৈ পঞ্চ পাণ্ডৱ গংগা নদীৰ তীৰত পাইলা, একদিনা অৰ্জুনৰ যেন কথা
অৰ্জুনৰ কি হ'ল চাওক পাণ্ডুৰ নন্দ তাৰ পিছত নলপি অ ৰহিলা থাকিলা